মানে ইয়াৰ ছোৱালীটো মেট্ৰিক দি আছে এইবাৰ। মেট্ৰিক দি আছে যি সিহঁতে অনবৰতে দেশটো বজাই থাকে। আমাৰ ৰাতি কাৰেণ্ট নাই ইফালে। আমাৰ মালিকৰ দাদিয়াক হয়। মালিক সৰু, তেওঁ মাজু হয়। তেওঁ সৰ্বাচৰ মা। তাৰপিছত তাই মেট্ৰিক দিয়া পাই সিহঁতৰ ল'ৰাও আছে। সিহঁতৰ ল'ৰাটোৱে আকৌ এইৰ লগত একে সময় নিয়ে। সিহঁতৰ ল'ৰাটো পঢ়া শুনা বাদ দিছে যে সি পাই হিংসাতে অনবৰতে দেশটো বজায়ে থাকে। তাৰপিছত তাই দেউতাকে আহি পালা মাল লৈ পেলাই, খৰচ পাতি লৈ পেলাই আহি পালা আৰু আহি পাই দি পেলাই মোক ক'লা তই ভাত বনাও, ছোৱালীকেইটাকো ভাত বনাই দি মই আকৌ ওচৰত নাম আছে নাম চাবা যাম। মোক লাগি সজাই থলি থবি, নথলি নাই। মই তাতে খাম আৰু ৰাতিপুৱা মই ঘৰ আহি পাম। তহঁতে আকৌ দৰ্জা দি পেলাই ঘুমিয়ে থাকিবি বুলি কৈছে। তাৰপিছত যে সেনেকে কৈ উঠি পেলাই ইফালে এই দেউতাৰ বজাই আছে নহয় নে, দেউতাকৰ কি হেৰি হ'লে কৈছে কি মোৰ ছোৱালীয়ে মেট্ৰিক দিব এইবাৰ, কিয় দেশটো বজাই থাক ভালকে তহঁতে বুলি মানে সেই আশাৰ সিহঁতক কৈছিল আৰু বন্ধ হেলাই তহঁতে ছোৱালীটো মেট্ৰিক পৰীক্ষা দিব। সেইটোৱে কওঁতে সেইটোৱে তাৰমানে সিহঁতৰ হেৰি হ'লা হৈ আকৌ খেদিয়ে আহিছিল গোটেইকেইটা। এই লাঠিয়ে মাছে আৰু হয়। ডাঙৰ নাই, কোনো নাই। ডাঙৰ পুতাকে দা লৈ আহিছে। দেউতাকৰ হাতত লাঠি, মাকৰ হাতত লাঠি আৰু ভায়েকৰ হাতত লাঠি, চাৰিটা আহিছে। আহি পেলাই মানুহটো কোন ফালৰ পৰা কেনেকে আহি মাৰলা গমেই নাপালো। লাষ্টত যাই আহি মই মৰিলোৱে, মোক মাৰলোৱে বুলি কৈছে। আমি গোটেইকেইটা আগুৱাই দিছিলো। তাতে ছোৱালীটোকো দাহ লৈ খেদিছে মাৰিব লাগি। আমি আকৌ ঘূৰি দাচছো। আমি সোধাত আছো, দেউতাকো মাৰি বগৰালায়ে। সেইখিনিয়ে মাথাটো এইখিনি গোটাই আজিহে দেখা পাইছো। সেইখিনি গোটাই কাটছে, মেডিকেলত নিছে। পোৱা নাই এতিয়া এই অৱস্থা ভাঙা চিঙা কৰি ছোৱালীটো লৈ পেলাই মই কেনেকে থাকিম, কেনেকে খাম মানে দেউতাক পাইছো। এইবাৰ নাই সোমোৱা নাই, ফেব্ৰুৱাৰীতহে বোলে। ল'ৰা ছোৱালী মই এনে 4জন, এজনীক বিয়া দিছো।